আজিকালি তই মোৰ ওপৰত কথা ক'ব পৰা হলি এনি প্ৰব্লেম ছাৰ এনেকে হলে নহব দেই চাবি কিন্তু তহঁতৰ অসভ্যালি বেছি পাৰ হৈ গৈ আছে এইটো আকৌ কি কথা চকৰ ৰিকি চাকাৰ মানে সৰি চাই চকৰ ৰিকি সৰি চাকাই মানে চাই কি ভাষা এইকেইটাকত অধিহে যাওঁ দেই এইবিলাক আমি বুজি নাপাম আৰু 2 ঘণ্টাৰ পাছত আমাৰ এই হেৰি ছাৰৰ এইটো কি কয় ভূঞা ছাৰৰ বিদায় মিটিং আছে তহঁতক কালি কৈছিলো নহয় আজি কিবা এটা তহঁতে ক'ব লাগিব 2 এষাৰ ভাষণ দিব লাগিব পাৰিবি নোৱাৰ বেছিকে নহয় মাত্ৰ 2 এষাৰ বছ ছুটিকে আৰু গান গাব লাগিব সেইটোতো পাৰিবিয়ে অকে প্ৰগ্ৰামটো ভালদৰে চলাব লাগিব হা Okay, sir. 3 hours later. পৰম শ্ৰদ্ধাৰ আজি বিদায় সভাৰ সভাপতি মহোদয় লগতে মৰমৰ ছাৰ বাইদেউ আৰু সভাখনিত উপস্থিত থকা ছাত্ৰ ছাত্ৰী তথা সকলো ৰাইজ আৰম্ভণিতে মোক আজি বিদায় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ দিয়াত মই ওপৰলৈ উঠি আহিলো আৰু কবৰ বাবে যুঁজা চলাইছো এই বাহুবলী বেছি অভাৰ এক্টিং নকৰিলে হ'ব ছাৰ আজি বিদায় সভাৰ উদ্দেশ্য ব্যাখ্যাটো হৈছে এনেকুৱা ধৰণৰ আমাৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ বহাগী বিহুটিৰ দৰে আমাৰ মৰমৰ ভূঞা ছাৰক বিদায় দিব ওলাইছো গতিকে এই বিদায় দিয়াটোৱে হৈছে আজি বিদায় সভাখনিৰ উদ্দেশ্য ব্যাখ্যা পৰম শ্ৰদ্ধাভাজন ক্ৰীড়াপ্ৰেমী ৰাইজ পোনপ্ৰথমতে আজি সভাখনিৰ বাবে আমন্ত্ৰণ কৰি অনা আমাৰ ডক্টৰ ছাৰক দুআষাৰ কবৰ বাবে অনুৰোধ জনালো ছাৰ আহক কৈ দিব দুটামান কথা পৰম শ্ৰদ্ধাৰ আজি সভাৰ বিদায় সভাৰ সভাপতি মহোদয় মৰমৰ ছাৰ বাইদেউ আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টি তথা ছাত্ৰ ছাত্ৰীসকল A few moments later. ইমানে কৈ মোৰ আজি চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জনাইছো আমাৰ ডাক্তৰ ছাৰক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো নিশ্চয় জানা আমাৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ এইখন বিদ্যালয়ৰ ছাত্ৰ উৰেকান্ত আৰু স্বামীহঁতে বৰ সুন্দৰ গীত পৰিৱেশন কৰে গতিকে এই চেগতে আমি মনোৰঞ্জনৰ বাবে উৰেকান্তক এটি গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছো পৰম শ্ৰদ্ধাৰ আজি এই বিদায় সভাখনৰ সকলোবিলাক জনসাধাৰণ ৰাইজ মোক এই বাহুবলী ককাইদেৱে দেখিছে আপোনালোকে শুনিছে এটা গান গাবলৈ মাতিছে কি গান কি নেগান তাকে ভাবি চিন্তি মই আহিছো কিবা এটা নিশ্চয় গান বুলি ভাবিছো তেনেহলে আৰু কিহৰ ৰৈ থাকিব লাগে আৰম্ভ ভূতৰে পেটতে নিগনি ওলাব কাউৰীয়ে কাউ কান্দিব ডেকাটো বাদাই দে বুঢ়াই জাপ মাৰিব সাজৰ বাতি খাব পালে মোৰ মইনাই সাজৰ বাতি খাব পালে উখকৈ বগৰী পকি সৰি যাব বেকাকৈ চিলনি নাচি উৰি যাব হাতীৰ পিঠিত উঠিবৰ মন সময়ে নাচিব সময়ে কান্দিব তোৰ সমান নহ'ব নো কোন ধন্যবাদ আৰু কামাই ডালে দেখোন একেবাৰে মডিফাই কৈ গান গাইছে ধন্যবাদ জনাইছো আমাৰ উৰেকান্তক পৰম শ্ৰদ্ধাৰ আজি বিদায় সভাৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমাৰ ছাৰৰ
আজি আমি আমাৰ ভূঞা ছাৰক আমাৰ মাজৰ পৰা বিদায় দিব ওলাইছো তোমালোকে হয়তো নিশ্চয় গম পাইছা A few moments later. গতিকে ছাত্ৰ ছাত্ৰীসকল ইমানে কৈ মোৰ আজিৰ চমু বক্তব্য সামৰণি মাৰিলো ধন্যবাদ ধন্যবাদ জনালো আমাৰ বৰুৱা ছাৰক এইবাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজৰ পৰা দুই এষাৰ যদি কোনোবাই কম বুলি ভাবিছা তেনেহলে ইয়াত আহি কবলৈ পাৰিবা আহিবানে কোনোবাই বাই নে আমি কাৰ্যসূচী পিছুৱাই নিম Everybody listen to me. আহিবানে কোনোবাই বাই Yes. Nice. পৰম সভাৰ আজি সভাৰ সভাপতি মহোদয় লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কল আমাৰ মাজৰ পৰা ওলাই আহিছে এজন ছাত্ৰ আজি বিদায় সভাৰ উদ্দেশ্যৰ লগতে আজি বিদায় সভাৰ দুই এষাৰমান ক'ব লে পৰম সভাৰ ধাৰ আজি বিদায় সভাৰ ভাৰ সভাপতি মহোদয় লগতে সন্মানীয় ছাৰ বাইদেউ তথা মোৰ মৰমৰ ককাইদেউ বাইদেউ ভাইটি ভণ্টিসকল কল পোনপ্ৰথমে মই আপোনালোক সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো পৰম চৰাৰ ৰাইজ তোমালোকে ভোগালী বিহু নহয় ৰঙালী বিহুত কৰি ভালদৰে জুৰুৱাবা কণী যুঁজ খেলিবা বিহু কৰি বা নাচিবা গান গাবা ফূৰ্তি কৰি বা ৰঙালী বিহু প্ৰগ্ৰামত তই বক্তৃতা দি থকা নাই আজি বিদায় সভাত বক্তৃতা দিছ আজি হৈছে আমাৰ ভূঞা ছাৰৰ বিদায় সভা গতিকে ইমানে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো ধন্যবাদ জয় আই অসম কামাইডালে দেখোন পলালে কি ভাষণ দিছে নমস্কাৰ আজি হৈছে আমাৰ ভূঞা ছাৰৰ বিদায় সভা ইমানে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো নমস্কাৰ আজি হৈছে আমাৰ ভূঞা ছাৰৰ বিদায় সভা ইমানে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো ধন্যবাদ নমস্কাৰ আজি হৈছে আমাৰ ভূঞা ছাৰৰ বিদায় সভা আমি বিদায় দিছো ইয়াকে কৈ মোৰ চমু বক্তৃতা সামৰণি মাৰিলো বাহুবলী এইবিলাক কি চলিছে নাজানো মই গম নাপাওঁ নমস্কাৰ মোৰ নাম হৰি আজি আমাৰ ভূঞা ছাৰৰ বিদায় সভা ইমানে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো নমস্কাৰ আজি হৈছে আমাৰ ভূঞা ছাৰৰ বিদায় সভা ইমানে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো শেষ মই কিবা কৰিব লাগিব তহঁতে কি ভাষণ দিছ এইবোৰ কি নমস্কাৰ আজি ভূঞা ছাৰৰ বিদায় সভা ইমানে কৈ চমু বক্তব্য সামৰিলো কি এইবোৰ কিয় ছাৰ আপুনিয়ে কৈছিলে দেখোন বেছিকে নালাগে দুই এষাৰ ক'লে হ'ব বুলি গৈছো আজি ভূঞা ছাৰৰ বিদায় সভা